নমস্কাৰ আমাৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি দুয়ো পথাৰৰ মাজলৈ আহি আছোঁ অন্য এটি বিশেষ স্পেচিয়েল বস্তু আনিবলৈ। গতিকে ভিডিঅ'টি চাই থাকিব। মানে শাক ছিগিবলৈ আহিছোঁ। কি শাক ছিগো আপোনালোকক দেখাম। সকলোৰে প্ৰিয়, সকলোৱে খাই ভাল পায় মই জানো। এইখন আমাৰ ধাননি পথাৰ। ধান ৰোৱা আজি 20 দিনমান হৈছে নেকি, ক'লা ক'লা হৈছে আৰু এইখন আৰু ইফালে এইয়া ফালে ৰুই আছে আৰু আধিকে দিছোঁ। ঢপং ঢপং কৈ আহিছে অ বান্ধৈ সৌজাক ৰোৱনী হাততে কঠীয়ালৈ। আমি ঢেকীয়া ছিগিবলৈ আহিছিলোঁ। এইফালে মোৰ শ্ৰীমতী ঢেকীয়া ছিগি আছে আৰু ইফালে ফিছাৰীত গৈ আজি মাছ মাৰিমগৈ। ফিছাৰীত গৈ মাছে ঢেকীয়াই আৰু কি খাম, বাঁহগাজ টেঙাই বনাব তাই। দেখাম ফিছাৰীত মাছ কেনেকৈ ধৰোঁ। ডাঙৰ ডাঙৰ মাছ আছে, খুব ধুনীয়া ধুনীয়া ঢেকীয়া ওলাই আছে। আৰু বিশেষকৈ আপোনালোকে এই পৰিৱেশটো চাওকচোন, চিৰবিনন্দীয়া সেউজ পৰিৱেশ বুলি কয়, কিমান ধুনীয়া লাগিছে। জাকেইটা খুব ধুনীয়াকৈ ঘাঁহ খাই আছে আমাৰ এইজনী দেহা আৰু সৰুটো কলিজা। এতিয়া আমি লৈ যাম আৰু দেহা ব'লা ঘৰলৈ যাম, ব'লা 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 ব'লা, সময় হ'ল যাবলৈ। আহা 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 আহা, তামোল গছখিনি একদম চাফা দিছে আৰু দেই। আহা লোৱা লোৱা গৈ লোৱা, আমাৰ কলিজাক মই ল'ম। ব'লা ব'লা ঘৰত যাওঁ, ব'লা ব'লা ঘৰত যাব লাগে দেই কলিজা। ব'লা 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 যাওঁ, ব'লা 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 ব'লা। কান্দিছা নেকি তুমি? চকুটো পানী ওলাই আছে, জোকে খালে তোমাক? আইও, এইফালে চাই দিয়া, এইফালে চাই দিয়া, এইফালে চাই দিয়া, এইফালে চাই দিয়া, এইফালে চাই দিয়া। আমাৰ কলিজা দিলোঁ। লাহে লাহে আকৌ নামিলো অকণমান। আহিছে না? কি সৌ মাছ।